এতিয়া মই মুস্তফা খাদ্দাম হুছেইন ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে আৰু তেখেতৰ বক্তব্যৰ মাজতে অধিকাংশ মানুহৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই যাব। গতিকে আপোনালোকে যত্ন কৰিব, যদি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পাই গৈছে তেনেহ'লে মিছামিছি সময় নষ্ট নকৰি পৰৱৰ্তী যিসকলৰ প্ৰশ্ন পোৱা নাই উত্তৰ, তেখেতসকলেহে প্ৰশ্ন কৰিব, যাতে আমি 2:30 বজাৰ ভিতৰত আমাৰ গোটেই প্ৰগ্ৰামটো সামৰিব পাৰোঁ। ধন্যবাদ। মুস্তফা খাদ্দাম হুছেইন ছাৰ। আসসালামু আলাইকুম। আজি এই সজাগতা সভাৰ সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ আঞ্চলিক উপদেষ্টা আইজুৰ ৰহমান ডাঙৰীয়া, CCM-ৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত বিজ্ঞ অধিবক্তাসকল, মুৰব্বিয়ান সমাজ আৰু মোৰ বন্ধু বান্ধৱীসকল, আজি আমি ইয়াত বিশেষ আলোচনাৰ কাৰণে সমবেত হৈছোঁ। NRCৰ সমগ্ৰ প্ৰক্ৰিয়াখিনি হোৱাৰ পিছত এতিয়া আমি লাষ্ট ষ্টেজত আছোঁ, যিটো আপিলেট ষ্টেজ, আপিল পৰ্যায়। এই NRCৰ ৰুলত টাৰ্ম আপিল ইউজ কৰিছে যদিও নমেনক্লেচাৰ হিচাপে টাৰ্মটো শব্দটো আপিল ইউজ কৰিছে। আচলতে আপিল নহয়, এইটো আৰু এটা ক্লেইম। যিহেতু আগতে ফাইনেল ড্ৰাফ্টত নহা মানুহখিনিয়ে ক্লেইম কৰিছে, এক্সক্লুজন লিষ্টৰ মানুহখিনিয়ে ক্লেইম কৰিছে, ক্লেইম ৱাৰ্ডখিনি আগতে কেইবাবাৰো ইউজ হৈছে। ইউজ হোৱাৰ কাৰণে ৰুলত টাৰ্মটো আপিল হিচাপে ইউজ কৰা হৈছে, মোৰ যিখিনি ক্ষুদ্ৰ জ্ঞানে কয়। জেনেৰেলি আপিলত আমি নতুন ইভিডেন্স বা নতুন ডকুমেণ্টছ প্ৰডিউচ কৰিব নোৱাৰোঁ, কিন্তু ইয়াত ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এমেণ্ডমেণ্ট অৰ্ডাৰ 2019-ৰ অৰ্ডাৰ 12-ত আছে যে আমি ইভিডেন্স, ডকুমেণ্টছ আৰু ৰিপ্ৰেজেণ্টেশ্যন দিব পাৰিম এই আপিলৰ ষ্টেজত। আপিলৰ কথাখিনিত যোৱাৰ আগতে মই NRCৰ ইনিচিয়েশ্যন যিটো আৰম্ভ হৈছিল তাত অকণমান কথা ৰাখিব বিচাৰোঁ। NRCৰ ইনিচিয়েশ্যন গোটেই ভাৰতবৰ্ষত NRC হ'ব বুলি 2003-তে NRCৰ ৰুল হৈছিলে। এইটো NRIC, নেশ্যনেল ৰেজিষ্টাৰ অফ ইণ্ডিয়ান চিটিজেন্স। সেই ৰুলত আছিলে যে হাউচ টু হাউচ ইনমেৰেশ্যন হ'ব, মানুহৰ ডাটা কালেকশ্যন কৰিব, কৰি ৰেজিষ্টাৰ বনাব, আইডেণ্টিটি কাৰ্ড দিব। আমাৰ অসমত যিহেতু ডিফাৰেণ্ট কাট অফ ডেট আছে ফৰ ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন অফ ফৰেনাৰ্ছ, 1971 25 মাৰ্চ, তাৰ কাৰণে 2009 চনত সেই ৰুল এমেণ্ডমেণ্ট হৈছিলে। ৰুলৰ গোটেই ৰুল এমেণ্ডমেণ্ট হোৱা নাই, ৰুলৰ যিটো ক্লজ 4ৰ লগত নতুন ক্লজ এটা এড হৈছে 4A, স্পেচিয়েল প্ৰভিজনছ ফৰ প্ৰিপেৰেশ্যন অফ NRC ইন দ্য ষ্টেট অফ আছাম। বাকী ৰুল কিন্তু এপ্লিকেবল, অনলি ৰুল 4টো অসমত এপ্লিকেবল নহয়, বাকী এণ্টাৰ ৰুল এপ্লিকেবল, 2003 ৰুল এপ্লিকেবল। 4A মতে এটা শিডিউল, প্ৰচিডিউৰ কেনেকুৱা হ'ব, শিডিউলটো লগত এড কৰিছে। বাকী ৰুল যিখিনি আছে NRCৰ এণ্টাৰ ৰুল কিন্তু এপ্লিকেবল টু দ্য ষ্টেট অফ আছাম, অনলি ৰুল 4টো এপ্লিকেবল নহয়। 4ত আছিলে হাউচ টু হাউচ এনুমেৰেশ্যন হ'ব। অসমত যিহেতু হাউচ টু হাউচ এনুমেৰেশ্যন হোৱা নাই, বাই ইনভাইটিং এপ্লিকেশ্যন হৈছে, আমি এপ্লিকেশ্যন দি ডকুমেণ্ট দি কৰিছোঁ, আৰু লগতে এটা শিডিউল লগাইছে প্ৰচিডিউৰ। শিডিউলত কি আছে? শিডিউলত আছে
শিডিউলৰ পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 3 স্পষ্টকৈ আছে যে যিসকলৰ নাম 1951 NRCত আছে অথবা যিসকলৰ নাম 1971 25 মাৰ্চলৈকে প্ৰকাশিত ভোটাৰ তালিকাত আছে তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততিক সামৰি NRC হ'ব। ৰুল 2 শিডিউলৰ পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 3 এইখিনি কথা কোৱাৰ কাৰণ এইটো চিটিজেনশ্বিপ ভেৰিয়াছ টাইপছ আছে। প্ৰেজেণ্ট কনটেক্সটত ছাপ'জ মই বিয়া পাতিলোঁ 87ত, মোৰ ৱাইফে চিটিজেনশ্বিপ অসমত পাইছে বাই ডিউ প্ৰচেছ অফ ল ৰেজিষ্ট্ৰেশ্যন, তাইৰ নাম কিন্তু NRCত নাই, তাই যদি বাহিৰৰ হয়, আউট অফ ইণ্ডিয়াৰ হয়। কাৰণ ফাৰ্ষ্ট প্ৰি ৰিকুইজিট কণ্ডিশ্যন হ'ল যে 71 25 মাৰ্চলৈকে এটা লিগেচি লাগিব, তাত ডিচেণ্ডেণ্ট হ'ব লাগিব। ৰুলত আৰু আছে যে ইণ্ডিয়াৰ বেলেগ পাৰ্টৰ পৰা আহিলেও 71 আগৰ ডকুমেণ্ট এটা দিব লাগিব, লিগেচি ডকুমেণ্ট বা লিগেচি ডাটা এটা লাগিব। এইটো হ'ল দিছ কণ্ডিশ্যন। লগতে ছেকশ্যন 3 অফ দ্য চিটিজেনশ্বিপ এক্ট যিটো আছে, ছেকশ্যন 3 বাই বাৰ্থৰ কথাটো যিটো আহিছে, বাই বাৰ্থত আছে যে 26 জানুৱাৰী 1950 পৰা 1 জুলাই 87লৈকে যদি কোনোবা ইণ্ডিয়াত জন্ম হৈছে, ইণ্ডিয়া মিনছ ইনক্লুডিং আছাম হ'ব। কাৰণ ছেকশ্যন 3ত এইটো লিখা নাই যে ছেকশ্যন 6A থকাৰ কাৰণে অসমত এপ্লিকেবল নহ'ব। আকৌ ছেকশ্যন 6A যেতিয়া এমেণ্ডমেণ্ট কৰি সোমোৱা হৈছিলে তাত লিখা হোৱা নাই যে 3 এপ্লিকেবল নহ'ব, যিখিনি আমাৰ মানে ক্ষুদ্ৰ জ্ঞানে কয় আণ্ডাৰষ্টেণ্ডিং অফ ল। ছেকশ্যন 3 3টা পাৰ্ট আছে, ক্লজ A B C ছাবছেকশ্যন 1ৰ 87লৈকে, 87ৰ পৰা 2004, 2004ৰ পৰা এজন ডে। এই NRC প্ৰক্ৰিয়াত 87লৈকে যিটো পাৰ্ট, 2004লৈকে যিটো পাৰ্ট, এই দুটা এপ্লিকেবল হোৱা নাই। আকৌ যিটো 2004ৰ পৰা আজিৰ দিনলৈকে যিটো পাৰ্ট আছে এইটো আকৌ এপ্লিকেবল হৈছে। প্ৰথম পাৰ্ট 50 চনৰ পৰা 27 চনলৈকে এপ্লিকেবল হোৱা নাই। লাষ্টলি যেতিয়া ইছ্যুটো সুপ্ৰিম কোৰ্টত আহিল, সুপ্ৰিম কোৰ্টে 2015 চনৰ 21 জুলাইত এবাৰ ৰেফাৰ কৰিছে কনষ্টিটিউশ্যন বেঞ্চত। আকৌ 13 আগষ্টৰ যিটো অৰ্ডাৰ দিছে, এই অৰ্ডাৰত কৈছে যে ছেকশ্যন 3A 31A 31B অসমত এপ্লিকেবল হ'ব নে নাই কনষ্টিটিউশ্যন বেঞ্চে ডিচাইড কৰিব। 31A যদি এপ্লিকেবল হয় তেতিয়াহ'লে বাই বাৰ্থ কোনোবাই প্ৰুভ কৰিব পাৰিলে লিগেচিৰ কথাটো নাহে। 31A-Bৰ যদি কথা আহে তাত যিটো আমি ফাদাৰ মাদাৰ লিগেচিৰ কথাটো আহিছে, লিগেচি শ্বিফ্টৰ কথাটো য'ত আহি আছে। NRCৰ বৰ্তমান প্ৰক্ৰিয়া চলোতে এনেকুৱা হৈছে যে মই যদি মোৰ আম্মাৰ লিগেচি বা নানাৰ লিগেচি দি কৰিছোঁ, মোৰ হৈ গ'ল, NRCত নাম আহিছে। কিন্তু ক্লেইমত যদি মই শ্বিফ্ট কৰিব খুজিছোঁ, কিবা কাৰণে মাকৰ দিছিলোঁ বাপেকত শ্বিফ্ট কৰিম, বাপেকত দিছিলোঁ মাকলৈ শ্বিফ্ট কৰিম, এইটো এলাউ হোৱা নাই ক্লেইমৰ পৰ্যায়ত। আপিলত পৰ্যায়ত কৰিব নে নাই এতিয়ালৈকে স্পষ্ট নাই, কাৰণ মডেলিটিছ এতিয়ালৈকে অহা নাই। লিগেচি পাৰ্চন যদি ফাদাৰ টু মাদাৰ আইদাৰ অফ দ্য পেৰেণ্ট শ্বিফ্টিঙৰ কথা আহে তেতিয়াহ'লে ছেকশ্যন 31Bৰ কথা আহি আছে। 31Bৰ এপ্লিকেবিলিটি কনষ্টিটিউশ্যন বেঞ্চে ডিচাইড কৰিব। মোৰ যিখিনি, মোৰ এইটো পৰামৰ্শ হ'ব পাৰে, দিছ ইজ নট ইম্পজিশ্যন, মই ফ'ৰ্চ কৰা নাই, আপোনালোকেও মানে আমাৰ অধিবক্তা সমাজে এইটো আলোচনা কৰি মানে ডিচিশ্যন ল'ব যে যাৰ কোনো উপায় নাই যে লিগেচি ফাদাৰৰ পৰা মাদাৰলৈ শ্বিফ্ট কৰাৰ বাদে কোনো উপায় নাই, শ্বিফ্ট কৰি কনষ্টিটিউশ্যন বেঞ্চৰ ডিচিশ্যন নোলোৱালৈকে অমুক কেছত সুপ্ৰিম কোৰ্টে অমুক তাৰিখে ৰেফাৰ কৰিছে, ডিচিশ্যন নোহোৱালৈকে মোক ফৰেনাৰ ডিক্লেয়াৰ কৰিব নালাগে আপিলেণ্টক। দিছ উইল বি দ্য ওৱান অফ দ্য আছপেক্ট ফৰ শ্বিফ্টিং অফ লিগেচি, যিহেতু এইটো পেণ্ডিং হৈ আছে। তাত আৰু এটা কথা আছে লিগেল আছপেক্ট, ধৰি ল'লোঁ ছেকশ্যন 3 এপ্লিকেবল নহয় ফৰ applicability of section 6 of the Citizenship Act special provision in the state of Assam. তথাপিও
ছেকশ্যন 6 অসমত এপ্লিকেবল হৈছে 7 ডিচেম্বৰ 1985 চনৰ পৰা 7/12/1985 7/12/1985 পৰা যদি 6 এপ্লিকেবল হৈছে 6 এপ্লিকেবল হৈছে আহিছে তাৰ আগততো 3 এপ্লিকেবল হ'ব অসমত ছেকশ্যন 6 যিদিনাখনৰ পৰা আহিছে সিদিনাখনৰ পৰা এপ্লিকেবল নহ'লেও তাৰ আগত 6/12/85 চনলৈকেতো 3 এপ্লিকেবল অসমত এইখিনি কথা লিগেচি শ্বিফ্টৰ ক্ষেত্ৰত আমাৰ এইটো আলোচনা সাপেক্ষে মোৰ পৰামৰ্শ আপোনালোকে বাকীখিনি লিগেল এছপেক্ট বিবেচনা কৰিব তাৰপিছত আৰু এটা কথা আহিল যে কোনো মানুহ ডিক্লেয়াৰ্ড হৈছে ইণ্ডিয়ান বুলি চাৰ্টিফাইড কপি দিছে নাম অহা নাই NRC ডিক্লেয়াৰ্ড 2 ধৰণৰ IMDT ডিক্লেয়াৰ হোৱা মানুহ আছে বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ডিক্লেয়াৰ হোৱা মানুহ আছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ জাজমেণ্টৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে আব্দুল কুদ্দুছৰ কেছত 17/5/2019 চনত 3জনীয়া মানে পূৰ্ণাংগ বিচাৰপীঠে ৰায় দিছে যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গৈ যদি কোনোবা বিদেশী হৈছে বা স্বদেশী হৈছে হোৱাট এভাৰ মে বি দ্য ফাইণ্ডিং ৰেট জুডিকেটা এপ্লিকেবল হ'ব আৰু ফৰেনাৰ ডিক্লেয়াৰ হোৱা বা স্বদেশী ডিক্লেয়াৰ হোৱা মানুহজনে NRCত নাম নাহিলেও আপিল কৰিব নোৱাৰিব তাত আকৌ এটা সেন্টেন্স আছে যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ যিটো ফাইণ্ডিং আছে ফাইণ্ডিং বাউণ্ড বাই দ্য ৰেজিষ্টাৰিং অথৰিটি ৰেজিষ্টাৰিং অথৰিটি ইজ বাউণ্ড বাই দ্য ফাইণ্ডিংছ অফ দ্য ফৰেনাৰ্ছ ট্ৰাইব্যুনেল মই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা ৰায় পাইছোঁ 2010 চনত মই কপি দিছোঁ এপ্লিকেশ্যনৰ লগত বা পিছত হিয়াৰিঙত দিছোঁ বা ক্লেইমৰ লগত দিছোঁ মোৰ নাম অহা নাই মোৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট মতে মোৰ ৰাইট আছে আই কেন প্ৰিফাৰ এ কণ্টেম্প পিটিশ্যন এগেইনষ্ট দ্য NRC অথৰিটি কাৰণ NRC অথৰিটিয়ে সুপ্ৰিম কোৰ্টৰ স্পেচিফিক ডাইৰেকশ্যন ভায়লেট কৰিছে থাকিল কণ্টেমৰ কথা সুপ্ৰিম কোৰ্টে বিভিন্ন কেছত ক্লেৰিফাই কৰি দিছে যে যিজন মানুহে কেছ কৰিছে তেওঁই নহয় ৰিট কোৰ্টত এফেক্টিং পাৰ্টিয়ে নিজেও কণ্টেম কৰিব পাৰিব মাজত মই এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ এপ্লিকেশ্যন বহুতে পাইছে চাগে যে এপ্লিকেশ্যন এটা ডিচিক আমাৰ জনোৱাৰ দৰকাৰ তাৰপিছত আমি দৰকাৰ হ'লে কণ্টেম পিটিশ্যন কিছুমান ইনিচিয়েট কৰিব লাগিব কাৰণ মানুহজনে ইফালে ইণ্ডিয়ান বুলি ডিক্লেয়াৰ্ড পাই আছে NRCত নাম অহা নাই ট্ৰাইব্যুনেলত আপিল কৰিব নোৱাৰিব ৰিট কোৰ্টত তেওঁ কিয় যাব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে বাউণ্ড বাই দ্য ফাইণ্ডিংছ অফ দ্য ট্ৰাইব্যুনেল তেওঁলোকে ভেৰিফাই কৰক ট্ৰাইব্যুনেলত জাজমেণ্টটো সঁচা নে মিছা ভেৰিফাই কৰি নাম ইনক্লুজন কৰিব লাগে থাকিল IMDT ডিক্লেয়াৰ হোৱা মানুহখিনি কাৰণ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো হ'ল ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ডিক্লেয়াৰ হোৱা IMDTৰ ক্ষেত্ৰত লাষ্ট 13 আগষ্ট 2013 চনৰ যিটো অৰ্ডাৰ আছে তাত কৈছে যে আনোৱাৰ আলীৰ কেছত যিটো ফুল বেঞ্চে অনাৰেবল হাইকোৰ্টৰ ফুল বেঞ্চে যিটো ফাইণ্ডিংছ দিছে এই ফাইণ্ডিংছটো এপ্লিকেবল হ'ব ফাইণ্ডিংছটো কি আছিলে সৰ্বানন্দ সোণোৱাল কেছত যেতিয়া IMDT এক বাতিল কৰি দিলে IMDT ৰুল বাতিল কৰিলে তেতিয়া সুপ্ৰিম কোৰ্টে কিছুমান স্পেচিফিক ডাইৰেকশ্যন দিছিলে এটা ডাইৰেকশ্যন দিছিলে যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল IMDT ট্ৰাইব্যুনেল আজিৰ পৰা নাই আপিলেট ট্ৰাইব্যুনেল আজিৰ পৰা নাই পেণ্ডিং কেছখিনি ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ ট্ৰান্সফাৰ হ'ব পেণ্ডিং ইনকুৱাৰী হৈ যদি আছে ৰেফাৰেঞ্চ দিয়া নে ৰেফাৰেঞ্চখিনি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যাব কিন্তু যিখিনি অলৰেডি ডিচাইডেড হৈ গ'ল চাইলেণ্ট আছিলে আনোৱাৰ আলীৰ কেছত হাইকোৰ্টত এই ইছ্যুটো আহিল 3জনীয়া পূৰ্ণাংগ বিচাৰপীঠে ৰায়দান দিলে যে IMDT বাতিল হোৱাৰ অৰ্থ এইটো নহয় যে ৰায়খিনিও বাতিল হৈ গৈছে যদি কোনোবা ফৰেনাৰ হৈছে তেওঁ ৰিট কোৰ্ট আহিব পাৰে আৰু যদি কোনোবা ইণ্ডিয়ান হৈছে তেওঁৰ এগেইনষ্টত গভৰ্ণমেণ্টে হাইকোৰ্টত যাব পাৰে 2005 চনলৈকে IMD ট্ৰাইব্যুনেল আছিলে IMD ট্ৰাইব্যুনেল 5ৰ পৰা আজি 19 চন 14 বছৰলৈকে যদি মোৰ এগেইনষ্টত হাইকোৰ্টত যোৱা নাই অৰ্ডাৰ হেজ এটেইন দ্য ফাইনেলিটি ল লেংগুৱেজত অৰ্ডাৰটো ফাইনেল হৈ গ'ল IMDT অৰ্ডাৰো ছেম ট্ৰেকত মানে ছেম লাইনত পৰে
তে IMDT আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত অৰ্ডাৰ পোৱা মানুহখিনি আমি ফৰ দ্য টাইম বিং ৰিপ্ৰেজেণ্টেশ্যন দি অথৰিটিক জনোৱাটো দৰকাৰ মই ভাবোঁ যে এই সুপ্ৰিম কোৰ্টৰ এই মতে আপোনালোকে মোৰ নাম ইনক্লুড কৰিব লাগে। বাচ্চাৰ ক্ষেত্ৰত যদি ক'ৰবাত তেনেকুৱা হৈছে, বাচ্চাৰ ক্ষেত্ৰত দুই ধৰণৰ প্ৰব্লেম হৈ আছে আমাৰ। এক ধৰণৰ প্ৰব্লেম হৈছে 3 ডিচেম্বৰ 2004 চনৰ পিছত জন্ম হোৱা বাচ্চা, মাক বাপেক যদি দুইজন ক্লিয়াৰ হোৱা নাই নাম নাহে NRC। ফাদাৰৰ লিগেচি দিছে বা ককাৰ লিগেচি দিছে, লিগেচিৰ লগত চব ক্লিয়াৰ আছে, মাকৰ নামত দি আছে, নাম নাহে মাক ক্লিয়াৰ নোহোৱালৈকে। মাক ফৰেনাৰ ডিক্লেয়াৰ্ড হৈ আছে, হোৱাট এভাৰ মে বি দ্য ৰিজন, হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ পৰা যেতিয়ালৈকে ইণ্ডিয়ান ডিক্লেয়াৰ নহয় নাম নাহে। ডেট ইজ মানে এইটো কাৰণে হৈ আছে অপাৰেশ্যন অফ ছেকশ্যন 3 সাবসেকশন 1 ক্লজ C, এইটো ইয়াত এপ্লিকেবল হৈ আছে যে ফাদাৰ বা আইদাৰ অফ দ্য পেৰেণ্ট ইণ্ডিয়ান লাগিব, আৰু এজন পেৰেণ্ট ফৰেনাৰ হ'ব নোৱাৰিব, ইলিগেল মাইগ্ৰেণ্ট হ'ব নোৱাৰিব, বা বোথ দ্য পেৰেণ্ট ইণ্ডিয়ান হ'ব লাগিব। এইটো আছে 3 ডিচেম্বৰ 2004 পিছত জন্ম হোৱা মাক বাপেকৰ এজন ক্লিয়াৰ নোহোৱাৰ ক্ষেত্ৰত। কিন্তু দুইজন য'ত ক্লিয়াৰ, আমাৰ প্ৰব্লেমটো ক'ত হৈছে, মাক বাপেক ক্লিয়াৰ হৈ আছে, বাচ্চাৰ নাম অহা নাই। নাম নাহাৰ বিভিন্ন কাৰণ থাকিব পাৰে, আমি যেতিয়া আকৌ বহিম তেতিয়া আমি সেইবিলাক ডিছকাছ কৰিম। বিভিন্ন কাৰণ থাকিব পাৰে। তাত সুপ্ৰিম কোৰ্টে 1 নৱেম্বৰ 2018 তাৰিখে এপ্ৰুভ কৰা মডেলিটিজত পেৰাগ্ৰাফ নম্বৰ 4 সাব পেৰাগ্ৰাফ 9 স্পষ্টকৈ লিখা আছে, য'ত মাক বাপেকৰ ক্লিয়াৰেঞ্চ আছে, মাক বাপেকৰ অৰেল ইভিডেন্সত নাম NRCত সোমাব লাগিছিল। এতিয়া যদি মাক বাপেকৰ নাম NRCত আহিছে 2004 3 ডিচেম্বৰৰ পিছত জন্ম হোৱা বাচ্চাজন অহা নাই, আপিল কৰোঁতে মোৰ বোধেৰে এইটো আৰু যে আপিল কৰোঁতে আপিলত এইটো আমাৰ প্লি হ'ব যে সেই SOPৰ 4 নম্বৰ পেৰাগ্ৰাফৰ সাব পেৰাগ্ৰাফ 9 নম্বৰ ভায়লেশ্যন কৰিছে, মই অৰেল এভিডেন্স দিয়াৰ পিছতো অহা নাই। অনাৰেবল ট্ৰাইব্যুনেলে অৰেল এভিডেন্স লৈ পেলাই নাম ইনক্লুজনৰ ডাইৰেকশ্যন দিব লাগে। কিন্তু তথাপিও আমি মেমৰেণ্ডাম দিছোঁ, কোৰ্টক আমি এপ্ৰ'চ কৰিম, কাৰণ বাচ্চাক সদায় কোৰ্ট বা ট্ৰাইব্যুনেলৰ পৰা দূৰত ৰখাৰ কাৰণে এণ্টায়াৰ লিগেল ছিষ্টেমত এনেকুৱা ছিষ্টেম যে বাচ্চাৰ যদি কিবা ক্ৰাইমো কৰে জুবিনাল জাষ্টিচ বৰ্ডত যায়, ট্ৰাইব্যুনেলত নাযায়, কোৰ্টত নাযায়, বৰ্ড। সেই বাচ্চা আকৌ যেতিয়া ট্ৰাইব্যুনেলত যাব লগা হৈ আছে, বা বাচ্চাই যেতিয়া যাব, বাচ্চা মাইনৰ নিজে যাব নোৱাৰে, বাচ্চাৰ হৈ বাপেকে ৰিপ্ৰেজেণ্ট কৰি যাব লাগিব, তো বাপেকে NRCত নাম অহাৰ পিছতো ট্ৰাইব্যুনেলত হাজিৰা লগাই থাকিব লাগিব, আপিল কৰিব লাগিব। সেইটো কাৰণে আমি কোৰ্টৰ পৰা ডিৰেকশ্যনৰ চিন্তা কৰি আছোঁ, অলৰেডি মেমৰেণ্ডাম দিছোঁ যে এইখিনি বাচ্চাৰ ক্ষেত্ৰত স্পেচিফিক কৰিব লাগে। কিমান দূৰ গ্ৰহণ কৰে নকৰে এইটো অনাৰেবল কোৰ্টৰ কথা, পিছত আমি গম পাম। কিন্তু আমাৰ প্ৰিপেৰেশ্যন এনেকুৱা থাকিব লাগিব। আৰু এটা কথা যে পেপাৰত মাজে মাজে বহুত কথা ওলায়, যোৱাকালি ওলাইছে যে ডি ভোটাৰে ভোট দিব পাৰিব, কিবা কিবি টিভিত ওলাই যায়। ইলেকশ্যন কমিশ্যনৰ পৰা যেতিয়ালৈকে নটিফিকেশ্যন নহয়, অফিচিয়েল নটিফিকেশ্যন বা গেজেট নটিফিকেশ্যন নহয়, অফিচিয়েল কিবা অথেণ্টিক ডকুমেণ্ট নহয়, আমি বিলিভ নকৰাই ভাল। মই যিমানখিনি কালি গম পালোঁ এই ডি ভোটাৰৰ ক্ষেত্ৰত, ইলেকশ্যন কমিশ্যনে এইটো কৈছে যে যিখিনি মানুহ ভোটাৰ NRCৰ পৰা বাদ পৰিছে তেওঁলোকক আমি ভোট দিব দিম till their status before the tribunal. Status before the tribunal means tribunalত এপ্ৰ'চ কৰাৰ লগে লগেতো মানুহজনৰ কেছ পেণ্ডিং আহি গ'ল। কেছ পেণ্ডিং আহিলেতো ট্ৰিট কৰিবই ডি হিচাপে। ডি ভোটাৰে ভোট দিব পাৰিব বুলি এনেকুৱা কোনো ইলেকশ্যন কমিশ্যনৰ স্পষ্টীকৰণ নাই যে তেওঁলোকে যেতিয়ালৈকে ট্ৰাইব্যুনেলৰ ষ্টেটাছৰ মানে নহয়, ষ্টেটাছ মিন ইণ্ডিয়ান ডিক্লেয়াৰ পেণ্ডিং অৰ ফৰেনাৰ ডিক্লেয়াৰ হোৱাট এভাৰ মে বি, তেতিয়ালৈকে আমি এলাউ কৰিম ভোট দিয়াৰ কাৰণে। ছেইম ক্ষেত্ৰত পেপাৰত আহিছে, আমি পেপাৰত পাইছোঁ, আমিও শ্বেয়াৰ কৰিছোঁ যে আপিলখিনি অনলাইন হ'ব। আপিলখিনি অনলাইন হ'ব নে অফলাইন হ'ব, মডেলিটিছ অহাৰ পিছত আমি গম পাম। গভৰ্ণমেণ্টে কিবা এটা মডেলিটিছ বনাব, বনাই কোৰ্টত প্লেচ কৰিব। প্লেচ কৰাৰ পিছত আগে পিছে যিখিনি হৈছে, যিমানখিনি হৈছে আমি জানো, কোৰ্টত যিখিনি ষ্টেক হোল্ডাৰ আছে, কোৰ্টে মতামত খোজে যে আপোনালোকৰ মতামত কি আছে এইটোৰ ওপৰত। আমি তাত মতামত দিব লগা হ'ব পাৰে যদি আমাৰ পৰা খোজে। সেইকাৰণে আমি অলপ মিটিঙৰ পিছত বহিম যে মতামতত আমি কি কথা ৰাখিব পাৰোঁ। এই মডেলিটিছ নাহালৈকে হোৱাট উইল বি দ্য ফৰ্মেট অফ আপিল,
অনলাইন হ'ব, অনলাইন হৈ যদি একদম পুৰা মেকানিজম ছিষ্টেম হৈ যায় যে এইটোৰ অল্টাৰনেটিভ এইটো খালি এণ্ট্ৰি ছিষ্টেম কৰে, তা আমি এক্সপ্লেনেশ্যন ক'ত দিম? লিগেচি চেঞ্জৰ যদি কথা আহিছে, আমি চেঞ্জ কৰা যদি অপশ্যন নাথাকে আমি কেনেকৈ দিম? আমাৰ যিটো এক্সপ্লেনেশ্যন, ইভেন আমি ক্লেইম ফাইল কৰোঁতেও আমাক এক্সপ্লেনেশ্যন কৰিব দিছে, হাতেৰে লিখাৰ জেগা আছিলে। আপিলত যদি এইখিনি নাথাকে কেনেকৈ দিম? ছাবচিকুৱেণ্ট প্ৰচিডিঙত আমি কেনেকৈ উইটনেছ কল কৰিম বা আমি ইভিডেন্স কেনেকৈ দিম? এইখিনি যদি অনলাইনতে গোটেইখিনি কৰিব যায়, আমাৰ কি ডিফিকাল্টি হ'ব, কি সুবিধা হ'ব, অসুবিধা হ'ব, আমি এইখিনি ডিছকাশ্যন কৰিব লাগিব বহি পেলাই। NRCৰ ক্ষেত্ৰত যেতিয়া ইনিচিয়েশ্যন হৈছিলে, ফাৰ্ষ্ট আমি এটা কম্পাইলেশ্যন বনাম মানে বনাইছোঁ, গভৰ্ণমেণ্টৰ মডেলিটিছৰ কাৰণে ৱেইট কৰি আছোঁ। ফাৰ্ষ্ট 5/5/2005 দিল্লীত ট্ৰাইপাৰ্টৰ টক হৈছিলে। ট্ৰাইপাৰ্টৰ টকত মডেলিটিছ এটা আছিল গভৰ্ণমেণ্ট লেভেলত, এক্সিকিউটিভ লেভেলত, ইন দ্য প্ৰেজেন্স অফ প্ৰাইম মিনিষ্টাৰ, দ্য দেন প্ৰাইম মিনিষ্টাৰ এণ্ড চিফ মিনিষ্টাৰ অফ আছাম। আছু ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভৰ মাজত অফিচিয়েল টক হৈছিলে, তাত এটা মেমৰেণ্ডাম হৈছিলে। 2/5/2005 দিছপুৰত হৈছিলে, তাত মেমৰেণ্ডাম হৈছিলে। তাৰপিছত আহিলে NRCৰ এমেণ্ডমেণ্ট ৰুল। তাৰপিছত চবচে ইম্পৰ্টেণ্ট যিখিনি আমাৰ হ'ব, লিগেচিৰ কাৰণে যিটো প্ৰব্লেম হৈছে, 2015 চনত যেতিয়া এপ্লিকেশ্যন দিছিলে NRC কৰ্তৃপক্ষই কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যন ছাপ্লাই কৰাৰ আগতে চিৰিজ অফ মানে পেপাৰ পাব্লিকেশ্যন হৈছিলে, এডভাৰটাইজমেণ্ট হৈছিলে। তাত কিছুমান কথা খুব ভাইটেল, মানুহক প্ৰিপেয়াৰ কৰাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্ট দিব, কি নিদিব, তাত আছিলে। লিগেচিৰ ক্ষেত্ৰত তাত আছিলে যে যদি কাৰোবাৰ লিগেচি নথি ভুলকৈ ওলাইছে, শুদ্ধটো লিখিব, ক্ষেত্ৰভিত্তিক পৰীক্ষণ কৰাৰ পিছত সিদ্ধান্ত লোৱা হ'ব। ক্ষেত্ৰভিত্তিক পৰীক্ষণ আমি যিখিনি বুজি পাওঁ, ফিল্ড ভেৰিফিকেশ্যন। মোৰ দাদাৰ নাম আছিলে আমছৰ আলী, তাত লিখা আছে আসমত আলী। মই আমছৰ আলী লিখি পেলাই এপ্লাই কৰিলোঁ, মই পেপাৰ এডভাৰটাইজমেণ্ট ফ'ল' কৰি। মোৰ ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ এক্সপেক্টেশ্যন এইটো থাকিব যে মোৰ গাঁৱত আহিব, মুৰব্বীক সুধিব, গাঁৱৰ গাঁওবুঢ়াক সুধিব, বয়সস্থ মানুহক সুধিব যে এই যে মানুহজনে লিগেচিটো ইউজ কৰিছে, ফেমিলিত বাকী নামখিনি ঠিক আছে, এইৰ নাম আমছৰ আলী হয় নে আসমত আলী হয়? মানুহখিনিয়ে সাক্ষী দিব, ক'ব যে নাই এই মানুহজনৰ নাম আমছৰ আলী হয়, ভুলতে আসমত আলী আহিছে। এইটো হ'ল ক্ষেত্ৰভিত্তিক পৰীক্ষণ। ছাবচিকুৱেণ্টলি কি হ'ল, কিছুমান জেগাত NSKত হৈছে বা আৰু অলপ ওপৰ লেভেল টানি লৈ গৈছে, ক্ষেত্ৰভিত্তিকটো হোৱা নাই। ফিল্ড ভেৰিফিকেশ্যন যিটো বাই দ্য BT ভেৰিফিকেশ্যন টিম, BT বুলি এটা টিম আছিলে, গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি, মুৰব্বী, BDP পাৰ্টি, এনেকুৱা এটা BT আছিলে, ভেৰিফিকেশ্যন টিমৰ ছিষ্টেম আছিলে এপ্ৰুভ কৰা মডেলিটিছত। কাৰোবাৰ যদি এনেকুৱা হৈছে, আমাৰ প্লিটো তাত এইটো ল'ব লাগিব, মই যিখিনি ভাবোঁ যে মোৰ ক্ষেত্ৰভিত্তিক পৰীক্ষণ নকৰাকৈ মোক ডিপ্ৰাইভ কৰিছে, ভায়লেশ্যন অফ দিছ প্ৰভিজনছ অফ দ্য এপ্ৰুভ মডেলিটিছ। তাৰপিছত বয়সৰ ক্ষেত্ৰত তাত স্পষ্টকৈ এডভাৰটাইজমেণ্টখিনি আপোনালোকে আমাৰ গণ অধিকাৰ পেপাৰৰ 2015 চনৰ জুন জুলাই মাহত ৰেগুলাৰলি পাব, নেটত আছে এভেইলেবল। পেপাৰৰ যিখিনি মই কৈছোঁ এডভাৰটাইজমেণ্টখিনি লাষ্ট পেজত জুলাই মাহ আৰ্কাইভ যিখিনি বেক ইছ্যু অফ দ্য পেপাৰ চব গোটেইখিনি নেটত আছে, মোবাইলতো পোৱা যায়, নেটতো আমি পাম। এফিডেভিটৰ ক্ষেত্ৰত তাত কোৱা হৈছিলে এডভাৰটাইজমেণ্টত যে কিবা কাৰণে যদি কোনোবাই এফিডেভিট দিয়ে কিবা ডিছক্ৰিপেঞ্চিৰ কাৰণে, এফিডেভিট মানে শপতনামা গ্ৰহণ কৰা হ'ব যদিও ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ'ব। এফিডেভিট নাকচ লিখা নাছিল এডভাৰটাইজমেণ্টত, গ্ৰহণ কৰা হ'ব যদিও ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ'ব। কাৰণ বহুতে এফিডেভিট ডিছক্ৰিপেঞ্চিৰ কাৰণে দিছিল, পিছত ডাইৰেক্ট ডিছকাৰ্ড কৰি দিছে। আৰু পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ক্ষেত্ৰত মই 2-3 দিন আগতে শ্বেয়াৰো কৰিছোঁ। আধাৰ কাৰ্ডৰ আমাৰ এটা মানে মোৰো নিজৰ এটা কনচেপশ্যন আছিলে, আগতে জনা নাছিলোঁ। আধাৰ কাৰ্ড ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান পাৰ্টিকুলাৰ্ছ থাকে, ফটো থাকে, চব থাকে যে আধাৰ কাৰ্ড হ'লে আৰু একো নাই। আধাৰ কাৰ্ডৰ আধাৰ এক্টৰ ছেকশ্যন 9 স্পষ্টকৈ লিখা আছে যে আধাৰ কাৰ্ড চিটিজেনশ্বিপ বা ৰেচিডেঞ্চ প্ৰুফৰ কাৰণে বা ক্লেইম কৰাৰ কাৰণে কোনো ধৰণৰ ডকুমেণ্ট নহয়। তো আধাৰ কিহৰ ডকুমেণ্ট?
আধাৰ এক্টৰ প্ৰিয়াম্বুলত লিখা আছে গভৰ্ণমেণ্ট ছাবচিডি, গভৰ্ণমেণ্ট বেনিফিটছ এণ্ড গভৰ্ণমেণ্ট ফেচিলিটি পোৱাৰ কাৰণে আধাৰ কাৰ্ড থাকিল। পেন কাৰ্ড ইনকাম টেক্স এক্ট 1962 আৰু ইনকাম টেক্স ৰুলছ মতে পেন কাৰ্ড যদি মই এজন ফৰেনাৰ মানুহ ইণ্ডিয়াত বিজনেছ কৰোঁ ময়ো পেন কাৰ্ড পাম। পেন কাৰ্ড কেন নট বি এ বেচিছ। এইখিনি কথা আমি এতিয়া দৰকাৰ এইটো কাৰণে হ'ব যেতিয়া কোৱালিটি জুডিচিয়েল স্কুটিনিত যাব এই বস্তুখিনি নিশ্চয় ভালকৈ চাব। এইখিনি আমি হেৰি কৰিব লাগিব। আৰু এটা কথাত মানুহৰ নাম বহুত জেগাৰ পৰা আমি গম পাইছোঁ এনেকুৱা হৈছে, লিংকেজ ডকুমেণ্ট যিটো এপ্ৰুভ কৰা মডেলিটিছ আছে, এপ্ৰুভ কৰা মডেলিটিছত লিখা আছে যে 31 আগষ্টৰ পিছৰ লিংকেজ ডকুমেণ্ট 31 আগষ্ট 2015 পিছৰ লিংকেজ ডকুমেণ্ট গ্ৰহণযোগ্য নহ'ব। এতিয়ালৈকে আজিৰ দিনলৈকে NRC অথৰিটিৰ ৱেবছাইটত সেই মডেলিটিছে আছে, মডেলিটিছ ফৰ ডিছপ'জেল অফ ক্লেইম এণ্ড অবজেকশ্যন। কিন্তু ছাবচিকুৱেণ্টলি 12/12/2018 তাৰিখে সুপ্ৰিম কোৰ্টে ডাইৰেকশ্যন দিছে যে লিংকেজ ডকুমেণ্ট তোমালোকে খালি ভেলিডিটি চাবা, ডেট অফ ইছ্যু কোনো মেটেৰিয়েল নহয়। তো এতিয়া যদি কোনোবাই মডেলিটিছটো হাতত লয়, কোনোবা অফিচাৰে লয় বা আমিও লওঁ, মডেলিটিছত লিখা আছে যে 31 আগষ্ট 2015 পিছত লিংকেজ ডকুমেণ্ট একচেপ্টেবল নহ'ব। তো ছাবচিকুৱেণ্টলি মডেলিটিছ এপ্ৰুভ হোৱাৰ পিছত, মডেলিটিছ এপ্ৰুভ হৈছিল 1/11/2018। 12/12/2018 সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে লিংকেজ ডকুমেণ্টৰ ক্ষেত্ৰত ডেট অফ ইছ্যু কোনো মেটেৰিয়েল, ৱাৰ্ডটো এনেকুৱা আছে যে ইৰেছপেক্টিভ অফ ডেট অফ ইছ্যুৱেঞ্চ অফ দ্য চেম ভেলিড হ'ব, খালি তাৰ ভেলিডিটিটো চাব দিছে। এই যদি এনেকুৱা কাৰোবাৰ হৈছে, ট্ৰাইব্যুনেলতো এনেকুৱা হ'ব পাৰে যে পিছত লোৱা ডকুমেণ্ট মানে নল'ব পাৰে। এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো খুব ভাইটেল হ'ব। আৰু সুপ্ৰিম কোৰ্টত যেতিয়া আমি আনচাৰ্টিফাইড কপি দিওঁ, আনচাৰ্টিফাইড কপি দিওঁতে আমাৰ এটাই অপশ্যন আছে আৰু তো জেগা নাই যে ডাউনলোডেড ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট অফ অনাৰেবল সুপ্ৰিম কোৰ্ট www.sci.nic.in তো অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিছোঁ, আপুনি ভেৰিফাই কৰি ল'ব পাৰে। লগত এটা ছাবমিশ্যন দি পেলাই যিখিনি ডকুমেণ্ট আমি অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰোঁ। কাৰণ যে চাৰ্টিফাইড কপি আনি ইচ এণ্ড এভৰি কেছত যদি আমি দিব যাওঁ, লক্ষ লক্ষ চাৰ্টিফাইড কপি, ইট উইল নট বি পচিবল। আৰু সেই অৰ্ডাৰখিনি ৰিপৰ্টেডো হোৱা নাই, ইণ্টাৰলকুটৰী অৰ্ডাৰ। যিখিনি ৰিপৰ্টেড হৈছে সেইখিনিতো আমি GLT, SCC বা AIRত পাম। যিখিনি ইণ্টাৰলকুটৰী অৰ্ডাৰ সেইখিনি আমি নাপাম। ইণ্টাৰলকুটৰী কিছুমান অৰ্ডাৰ আছে যিখিনি বহুত ভাইটেল। কিছুমান ক্ষেত্ৰত আপোনালোকে আমাৰ অধিবক্তাসকলে আমি পাম যে টিভিটো আহি আছে যে 5টা ডকুমেণ্ট মানা নাই, মানে ৰিফিউজি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মানা নাই আৰু এই কি কয় ৰেচন কাৰ্ড মানা নাই, যিখিনি কথা আহি আছে। কিন্তু বাক বিতণ্ডাৰ পিছত সুপ্ৰিম কোৰ্টে যিটো প্ৰপ'জেল দিছিলে যে 5টা নথি বাদ দিব লাগে, 1/11/2018 চনৰ যিটো অৰ্ডাৰ আছে NRC মনিটৰিং কেছত, তাত 5টা নথি এলাউ কৰিছে। এই অৰ্ডাৰটো ভাইটেল হ'ব, কাৰণ মিডিয়াত বা টিভিত বা পলিটিকেল লিপ ছাৰ্ভিচ যেতিয়া দিয়ে অমুক ডকুমেণ্ট মানা নাই, তমুক ডকুমেণ্ট মানা নাই বা বেক এণ্ড ৰিপৰ্ট, অফিচিয়েল ভেৰিফিকেশ্যন ৰিপৰ্ট নাই, এইটো বেলেগ কথা। মানা নাইটো একদম বেলেগ কথা যে ডাইৰেক্ট মানে বাদ দি দিছে। বেক এণ্ড ৰিপৰ্ট নাই বা কিবা ডিছক্ৰিপেঞ্চি আছে সেইটো বেলেগ কথা, কিন্তু মানা নাই হ'লে যে একদম একচেপ্ট কৰা নাই। আৰু যিখিনি অফিচিয়েল কমিউনিকেশ্যনখিনি 2 ধৰণৰ আছে। এইটো অফিচিয়েল ছেক্ৰেটাৰিছ এক্টে যিখিনি কভাৰ কৰে, অফিচিয়েল ছেক্ৰেটাৰিছ এক্টে কৰাখিনিকতো আমি পাব্লিক কৰিব নোৱাৰিম বা আমি ইউজ কৰিব নোৱাৰিম। যিখিনি অফিচিয়েল ছেক্ৰেটাৰিছ এক্টে কভাৰ নকৰে কমিউনিকেশ্যনখিনি, এইখিনি আমাৰ কাৰণে ভাইটেল হ'ব। ফ্ৰম 2013 টু এজ অন ডেট 4টা মডেলিটিছ। প্ৰথম মডেলিটি হ'ল মেইন মডেলিটি, এপ্ৰুভ কৰা মডেলিটি NRCৰ ইনিচিয়েশ্যন হওঁতে। ছেকেণ্ড মডেলিটি হ'ল গাঁও পঞ্চায়তৰ মহিলাৰ চাৰ্টিফিকেট যেতিয়া বাতিল হৈছিলে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত, পঞ্চায়ত চাৰ্টিফিকেটখিনিৰ কাৰণে এটা মডেলিটিছ ওলাইছিলে। থাৰ্ড মডেলিটিছ হ'ল ক্লেইম এণ্ড অবজেকশ্যনৰ কাৰণে মডেলিটিছ উলিয়াইছিলে, ডিছপ'জেল কৰাৰ কাৰণে। ফ'ৰ্থ মডেলিটিছ হ'ল 4/3 দি পেলাই যিখিনি মানুহ কাটিছিল, এক্সক্লুজন লিষ্ট কৰিছিল, তাৰ এটা মডেলিটিছ আছে। এই 4টা মডেলিটিছ আমাৰ ভাইটেল। সুপ্ৰিম কোৰ্টৰ মানে NRCৰ মেইন কেছটোৰ যিটো মেইন জাজমেণ্ট ভাইটেল, ইণ্টাৰলকুটৰী অৰ্ডাৰখিনি ভাইটেল, পেপাৰ এডভাৰটাইজমেণ্টখিনি ভাইটেল, আৰু
NRC ৰুলটো আমি শিডিউলখিনি সদায় শ্বেয়াৰ কৰোঁ বা নেটতো শিডিউলখিনি আছে এণ্টায়াৰ ৰুল ইজ ভাইটেল এক্সেপ্ট ৰুল 4টো এপ্লিকেবল নহয় 4ৰ জেগাত 4এ আনিছে বাকী ৰুল কিন্তু এপ্লিকেবল ফৰ দ্য ষ্টেট অফ আছাম আৰু আপিলৰ যোৱাৰ আগত এইটো খুব দৰকাৰ মই প্ৰত্যেকটো মিটিঙত কওঁ মই যদি আপিল কৰোঁ মোৰ ওচৰত যোনে আহিব তেওঁৰ এপ্লিকেশ্যনৰ ফৰ্ম ফাৰ্ষ্ট কথা তেওঁ যিটো লিগেচি ডকুমেণ্ট বা লিগেচি ডাটা ইউজ কৰিছিলে সেইটো ডাটা বা ডকুমেণ্ট ইউজ কৰি যিমানকেইজনে এপ্লাই কৰিছে তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্ম যিমানকেইজনে ইউজ কৰিছে তেওঁলোকৰ ফেমিলি ট্ৰি ৰেডাৰ ইট ইজ লিগেচি ট্ৰি টাৰ্মটো ইউজ কৰিছে ফেমিলি ট্ৰি লিগেচি ট্ৰি তাৰ পৰা যিখিনি মানুহৰ নাম আহিছিলে ড্ৰাফ্টত এইখিনি ফটোষ্টেট কপি ক্লেইম কোনে কোনে দাখিল কৰিছিলে ফটোষ্টেট কপি তাৰপিছত ফাইনেলৰ ফটোষ্টেট কপি এণ্ড ৰিজেকশ্যন অৰ্ডাৰ তেতিয়া কি হ'ব কোঅৰ্ডিনেট কৰাত মানে এনেকুৱা হৈছে আমাৰ লগৰে এজন মানে অধিবক্তা তেওঁৰ মাদাৰৰ 1951 নিজৰে লিগেচি আছে এপ্লাই কৰিছে নাম অহা নাই তাৰপিছত ক্লেইম কৰিছে নাম অহা নাই ফাইনেলত নাম অহা নাই তেওঁ একদম পূৰা গৰম মই বোলো আপোনাৰ ফৰ্মখিনি ঘৰৰ পৰা হোৱাটছআপত আনাক মই অলপ চাওঁ খালি কাৰণ নিজে লিগেচি অৰ্ডাৰ লিংকেজৰ দৰকাৰ নাই নামটোতো আহিবই লাগিব প্ৰব্লেমটো অলপ টেকনিকেল হৈ গ'ল 51ৰ যিটো এজ আছিলে তেখেতৰ ফৰ্ম ফিল আপ কৰোঁতে 10 বছৰৰ গেপ হৈ গ'ল ক্লাছ কৰি এই 2015 চনত যিমান হ'ব লাগে তাতকৈ 10 বছৰ কম হৈ আছে সেই মানুহজনী আৰু এই মানুহজনী ছেইম হোৱা নাই ফৰ্মত কি লিখিছে ক্লেইমত কি লিখিছে এইখিনি আমি মানে চোৱাৰ দৰকাৰ আৰু এইখিনি আমি যদি উকিল অধিবক্তা সমাজে চাওঁ আমাৰ সময় নহ'ব আমাৰ যিখিনি পেৰালিগেল টিম আছে CCM-ৰ মেম্বাৰ আমাৰ আছে বা আমচুৰ মেম্বাৰ জমিয়তৰ মেম্বাৰ পেৰালিগেল টিম আমাৰ শিক্ষিত সমাজ আছে তেওঁলোকে এইখিনি চাই যদি এটা নোট বনাই দিয়ে গোটেইখিনি চাই পেলাই নোট এটা যদি বনাই দিয়ে তেতিয়াহ'লে আমাৰ অধিবক্তাসকলৰ কাৰণে খুব সুবিধা হ'ব ইমানখিনি চাই মেলি নহ'ব এটা আপিল লিখোঁতে বহুত টাইম লাগিব অনলাইন কৰক অফলাইন কৰক বহুত টাইম লাগিব আৰু ইচ স্পিকিং অৰ্ডাৰৰ এগেইনষ্টত আপিল হ'ব পিছত আপিল টেগ হওক একেলগে হিয়াৰিং হওক বেলেগ কথা কাৰণ ইয়াত লিখিছে চাৰ্টিফাইড কপি অফ দ্য অৰ্ডাৰ আপিলত গাঁঠিব লাগিব ৰুল মতে তো চাৰ্টিফাইড কপি অফ দ্য অৰ্ডাৰ যদি গাঁঠিব চাৰ্টিফাইড কপি যদি ইণ্ডিভিজুৱেল হয় ইণ্ডিভিজুৱেল আপিল হ'ব ফেমিলি বা লিগেচি ৱাইজ যদি হয় লিগেচি ৱাইজ আপিল হ'ব আৰু ফেমিলিত আমি এইটো ডিফাৰেঞ্চিয়েটটো সদায় কৰিব লাগিব যে লিগেচি মানুহখিনিৰ এটা ট্ৰেক মই আৰু মোৰ মিছেছৰ ট্ৰেক ছেইম নহ'বও পাৰে তেখেতৰ লিগেচি বেলেগ তেখেতৰ ট্ৰেকটো বেলেগ মোৰ ট্ৰেকটো বেলেগ এই ট্ৰেক হিচাপে আহিব এইখিনি কৰি আমি যদি পূৰা নোট বনাই চেক কৰি যে ফাৰ্ষ্ট প্ৰিলিমিনাৰী টেষ্টটো কৰি বেমাৰটো ক'ত আছে ধৰি পেলাই আমি উকিলক দিওঁ অধিবক্তাজনক ফাইলত দিওঁ নোট সৈতে তেতিয়া তেওঁৰ কাৰণে বহুত সুবিধা হ'ব আৰু এইখিনি যদি কৰি নিদিওঁ আমাৰ যিকেইজন আমি অধিবক্তা আছোঁ আৰু যি হাৰত কেছ টাইম বাউণ্ড মেনাৰত সময়কৈ নোকোলাব এইখিনি কৈ আৰু যদি কুৱেশ্যন মানে ইয়াত দুটা মানে মোৰ ওচৰত মানে কুৱেশ্যন আহিছিলে এটাতো আহিছিল যে যিসকল মানুহে ৰায় পাইছে তেওঁলোকৰ কথাটো মই ক'লোঁ যে এতিয়ালৈকে আমি কোৰ্টক এপ্ৰ'চ কৰিম কিন্তু ইন দ্য মিন টাইম আমি এটা ৰিপ্ৰেজেণ্টেশ্যন দি থোৱা ভাল প্লাছ আমি প্ৰয়োজন হ'লে 2-4জনক দি কণ্টেম্প কেছ কৰিম কাৰণ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিছে সুপ্ৰিম কোৰ্টে কৈছে বাউণ্ড বাই দ্য ফাইণ্ডিংছ অফ দ্য ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু থাকিল ডি ভোটাৰৰ কথা যে ডি ভোটাৰে আপিল কৰিব নে নকৰিব এণ্টায়াৰ NRC এক্সাৰচাইজত ডি ভোটাৰৰ ক্ষেত্ৰত ৰুল চাইলেণ্ট একটাতো ডি ভোটাৰৰ কথা নাই সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰতে ডি ভোটাৰৰ কথা আহিছে সেই অৰ্ডাৰটো হ'ল 25/10/2013 চনত NRCৰ কেছত তাত সুপ্ৰিম কোৰ্টে কৈছে যে ডি ভোটাৰ্ছ আৰ আনডাউটেডলি ডাউটফুল চিটিজেন্স their names cannot be included in the NRC unless NRC is updated and they are declared as Indian citizen by the Foreigners Tribunal. It was 25/10/2013 চনৰ অৰ্ডাৰ তাৰ
পিছত যিটো এপ্ৰুভ মডেলিটিছটো 13 চনৰ পৰাই ফাইনেল হৈছিল, 5/7/2013 চনত আসাম গভৰ্ণমেণ্টে ফাইনেল কৰিল, 22/11/2014 গৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাইনেল কৰিছে। তাত যিটো ডি ভোটাৰৰ ক্ষেত্ৰত আছে, তাত লিখিছে ডি ভোটাৰ কেন এপ্লাই ইন দ্য NRC বাট দেয়াৰ কেছ উইল ৰিমেইন এজ পেণ্ডিং। তাৰ পিছত কি হ'ব চাইলে আপিল কৰিব নকৰিব। আমাৰ মানে আমি যেতিয়া আলোচনাত বহোঁ, মানে বিভিন্ন ধৰণৰ আলোচনা হয় যে ডি ভোটাৰৰ আপিলৰ ক্ষেত্ৰত, যে ডি ভোটাৰে এইটো NRC ডি ভোটাৰ ডি লগাইছে ইলেকশ্যন কমিশ্যনে NRC এক্সাৰচাইজৰ ৰুলত মানে ষ্টেটুটৰী ৰাইট দিছে, যদি কাৰোবাৰ ৰেফাৰেঞ্চ পেণ্ডিং নাই, কেছ পেণ্ডিং নাই, তেতিয়াহ'লে আপিল কৰিব পাৰিম। এইটো হ'ল মোৰ ব্যক্তিগত মতামত। তাত আকৌ কিছুমানে কৈ আছে নাই আমি কেনেকৈ কৰিম যিহেতু ৰুলত কোনো প্ৰভিজন নাই। এইটোলৈ আমি কোৰ্টক, অনাৰেবল সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিম, কোৰ্টৰ পৰা কি আহে। মানে আমি গভৰ্ণমেণ্টৰ মডেলিটিছলৈকে ৱেইট কৰি আছোঁ। মডেলিটিছ অহাৰ পিছত তাত আমাৰ সুবিধা অসুবিধা আৰু এইখিনিত আমি কি কৰিব পৰা যায়। আৰু আপিল কোনে কৰিব নোৱাৰিব এই ৰুলত এমেণ্ডমেণ্ট অৰ্ডাৰত লিখা আছে। এমেণ্ডমেণ্ট কিন্তু দুটা হৈছে, আপোনালোকে এইটো ধ্যান দিব লাগিব। 30 মে'ত হৈছে, হোৱাৰ পিছত ছাবচিকুৱেণ্টলি আৰু এটা এমেণ্ডমেণ্ট হৈছে। 30 মে'ত যিটো এমেণ্ডমেণ্ট হৈছিলে, সেই এমেণ্ডমেণ্টৰ পিছত আমি আকৌ সুপ্ৰিম কোৰ্টত ৰিট পিটিশ্যন ফাইল কৰিছিলোঁ 3টা প্ৰভিজন চেলেঞ্জ কৰি। পাৰ্টিকুলাৰলি যিটো এমেণ্ডমেণ্টৰ ক্লজ 1 তাত কৈছিলে যে চাৰ্টিফাইড কপি লৈ গ্ৰাউণ্ডছ দি পেলাই আপিল কৰিব লাগিব। তাত এইটো কোৱা নাই যে টাইম কেতিয়াৰ পৰা কাউণ্ট হ'ব, চাৰ্টিফাইড কপি কেতিয়া দিব। যিহেতু স্পেচিয়েল এনাক্টমেণ্ট ল লিমিটেশ্যন এপ্লিকেবল নহ'ব, আমি এটা এম্বিগুৱাছ পজিশ্যনত থকাৰ কাৰণে কোৰ্টক এপ্ৰ'চ কৰিলোঁ। ছেকেণ্ড আমি কৰিছিলোঁ চেলেঞ্জ ক্লজ 6। ক্লজ 6ত এইটো আছিলে যে মই আপিল কৰিলোঁ কৰ্ণাৰ ট্ৰাইব্যুনেলত। আপিল কৰাত মোৰ আপিল পেণ্ডিং থাকোঁতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে মোৰ এগেইনষ্টত ৰেফাৰেঞ্চ দিব পাৰিব। মানে মোৰ আপিল আছে, মোৰ এগেইনষ্টত ৰেফাৰেঞ্চ দিব। যেতিয়া আপিল থাকোঁতে ৰেফাৰেঞ্চ দিব, আপিল আৰু ৰেফাৰেঞ্চ একেলগে ডিছপ'জ অফ কৰিব, ডিচাইড কৰিব। থাৰ্ড যিটো আমি চেলেঞ্জ কৰিছিলোঁ এইটো ক্লজ 10। ক্লজ 10ত আছে যে আপিল ফাইল কৰাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা ৰেকৰ্ড কল কৰি আনিব। ৰেকৰ্ড কল কৰি অনাৰ পিছত পেৰোজ কৰিব, ৰেকৰ্ডখিনি চাব, চাই যদি মেৰিট পায় তেতিয়া ন'টিচ ইছ্যু কৰিব। এই দুটা আমি চেলেঞ্জ কৰিছোঁ আৰু এটা ক্লিয়াৰিফিকেশ্যন বিচাৰিছিলোঁ। কৈ থাকোঁ দুটা আমি চেলেঞ্জ কৰিছিলোঁ আৰু এটা ক্লিয়াৰিফিকেশ্যন বিচাৰিছিলোঁ। ক্লিয়াৰিফিকেশ্যন ইন ৰেচপেক্ট অফ ক্লজ 1 যে তেতিয়া 60 ডেজ আছিলে। এইটো আমি যেতিয়া ফাইল কৰিলোঁ, সুপ্ৰিম কোৰ্টে ন'টিচ ইছ্যু কৰিল, গভৰ্ণমেণ্টক ন'টিচ ছাৰ্ভ কৰা হ'ল। ইন দ্য মিন টাইম এমেণ্ডমেণ্ট আহিল। এমেণ্ডমেণ্টত কৰিলে কি যে 60 ডেজ যিটো ৰুলত আছিল, NRC ৰুলত উইদিন 60 ডেজ আপিল, এইটো এক্সটেণ্ড কৰি 120 ডেজ কৰি দিছে। কিন্তু এতিয়ালৈকে 120 ডেজ কেতিয়াৰ পৰা কাউণ্ট হ'ব? পেপাৰত আহি আছে, টিভিত আহি আছে, কোনো নটিফিকেশ্যন নাই। ফ্ৰম দ্য ডেট অফ চাৰ্টিফাইড কপি হ'ব না ফ্ৰম দ্য ডেট অফ এপ্লিকেশ্যন হ'ব, কেতিয়াৰ পৰা হ'ব? এজ অন ডেট নটিফিকেশ্যন নাই। এনেই মিডিয়াত আহিছে, পেপাৰত আহে, ছ'চিয়েল মিডিয়াত আহে, এইটো হৈ গ'ল সেইটো হৈ গ'ল, নটিফিকেশ্যন নাই। ছেকেণ্ড যিটো 6 আছিলে, 6টোত এইটো এমেণ্ডমেণ্ট কৰি দিলে যে ৰেফাৰেঞ্চ নিদিয়ে, খালি আপিলেই চলিব, আপিলেই থাকিব। আৰু 10ৰ যিটো পাৰ্ট আছে, মানে আমাৰ 3টা প্ৰেয়াৰ আছিলে ৰিট পিটিশ্যনত, 10ৰ পাৰ্টটো এতিয়াও কোৰ্টত পেণ্ডিং হৈ আছে যে ইফ ফাইণ্ডছ মেৰিট ইন দ্য আপিল। আমাৰ প্ৰেয়াৰ হ'ল যে মোৰ এইটো ষ্টেটুটৰী ৰাইট, হোৱাট এভাৰ মে বি, ৰুলৰ আণ্ডাৰত হওক, মোৰ এইটো ষ্টেটুটৰী ৰাইট, মোৰ লাষ্ট ৰিচৰ্ট, মই আপিল ফাইল কৰিম, মোৰ ৰেকৰ্ড ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা কল কৰি আনিব, মই নিজে নাজানিম, তেওঁ নিজে চাই পেলাই ডিছমিছ কৰি দিব, মেৰিট নাথাকিলে ন'টিচ নকৰে, এইটো হ'ব নোৱাৰে। ৰাইট টু হিয়াৰিং, মোক ষ্টেটুটৰী ৰাইট, মোক শুনিবই লাগিব। এইটো দি পেলাই আমি ক্লজ 10টো চেলেঞ্জ কৰিছোঁ। আৰু লগতে আৰু এটা পাৰ্ট আছিলে, যিটো এমেণ্ডমেণ্ট হৈছিলে, দুটা এমেণ্ডমেণ্ট আছিলে, 3A আৰু 3B ইনচাৰ্ট কৰিছিলে। 3Bত কি আছিলে? 3Bত আছিলে যে ভাৰ্চুৱেল মিনিং, এইটো যিখিনি মানুহৰ নাম NRCত আহি গৈছে তেওঁলোকৰ এগেইনষ্টতো ৰেফাৰেঞ্চ দিব পাৰিব। 3Bটো ডিলিট কৰি দিছে এই এমেণ্ডমেণ্টত। যিটো লেটেষ্ট এমেণ্ডমেণ্টত 3B যিটো আনিছিলে এমেণ্ডমেণ্ট কৰি,
3B2 ডিলিট কৰি দিছে, নাইকিয়া কৰি দিছে। ফৰ টাইম বিং আছে মানে যে নহয় ৰেফাৰেঞ্চ, যিহেতু ৰুলত নাই। বাকী ক্ষেত্ৰত যদি কিবা ডিছক্ৰিপেঞ্চি হৈছে, আমি দেখা পাওঁ যে NRC ৰুলৰ ক্লজ 10 মতে বহুতে টিভিত ডিমাণ্ড কৰি আছে যে 10 মতে ভেৰিফিকেশ্যন হ'ব লাগে। 10ত লিখা আছে, যদি কোনোবাই মিছ ইনফৰমেশ্যন দিছে, মিছ ইনফৰমেশ্যন আৰু ৰিভেৰিফিকেশ্যন ইজ নট দ্য ছেইম থিং। মই এটা মিছ ইনফৰমেশ্যন দিছোঁ, মই ইয়াৰ চিটিজেন নহয়, মোৰ লিগেচি নহয়, টোটেলি কমপ্লিটলি মিছ ইনফৰমেশ্যন দিছোঁ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে হিয়াৰিং দি পেলাই মোৰ নাম কাটিব পাৰিব NRCৰ পৰা, আপত্তি নাই। তাৰ অৰ্থ এইটো নহয় যে গোটেই অসমত ৰিভেৰিফিকেশ্যন কৰিব। যিটো ক্লজ 10ৰ বহুতে বিভিন্ন ধৰণে মিছ ইণ্টাৰপ্ৰিটেশ্যনো কৰিব খুজি আছে যে আকৌ ৰিভেৰিফিকেশ্যন কৰিব পাৰে, আকৌ কৰিব। আমি অলপ হ'লেও অকণমান হ'লেও বুজি পাওঁ, তাত লিখা আছে, গ্ৰাউণ্ডো দি আছে কিহৰ কাৰণে। কোনোবাই ফল্ছ ইনফৰমেশ্যন দিছে, মিছ ইনফৰমেশ্যন দিছে, বেগ কথা দিছে, বা কিবা কাৰণে ছাবচিকুৱেণ্টলি এনেকুৱা হৈছে যে NRC প্ৰচেছ চলি থাকোঁতে আমি ইনফৰ্ম কৰিব পৰা নাই, মানুহ এজন ঢুকাই গ'ল, নাম ষ্ট্ৰাইক ডাউন কৰিব লাগে, মাজতে ঢুকাই গ'ল, তেতিয়াতো কৰা নাছিলে, এলাও কৰা নাছিলে। কাৰণ মাজতে যদি নাম কাৰোবাৰ ষ্ট্ৰাইক ডাউন কৰে তেতিয়াহ'লে এণ্টাৰ ছিষ্টেমটো চেঞ্জ হৈ যাব বুলি কৰা নাছিলে। মোৰ দাদীৰে এনেকুৱা হ'ল, NRC এপ্লাই কৰিছে, তাৰপিছত ইণ্টেগ্ৰেল কৰিছে, কিন্তু ফাৰ্ষ্ট লিষ্টতে নাম আহিল, ফাইনেল লিষ্টতে নাম আহিল, মানে ড্ৰাফ্টতো আহিল, পাৰ্ট ড্ৰাফ্টত আহিল, ফাইনেল ড্ৰাফ্টত আহিল, ফাইনেল NRCত আহিল। এতিয়া দাদী নাই, দাদীৰ পাৰ্টটো আমি ষ্ট্ৰাইক অফ কৰিব লাগিব, লাইক ইলেক্টৰেল ৰোল। কাৰণ ফাইনেল পাব্লিকেশ্যন আগতে তেখেতে ইণ্টেগ্ৰেল কৰিছে, যিহেতু ষ্ট্ৰাইক অফ কৰিবলৈ গভৰ্ণমেণ্টতো ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা অথৰিটিকটো পাৱাৰ থাকিব লাগিব। সেই ক্লজ 10 এক্সাৰচাইজ কৰি আমি এপ্লিকেশ্যন দিম, এক্সাৰচাইজ কৰি নাম ষ্ট্ৰাইক অফ কৰিব। যিয়ে নহওক এইখিনি কথা ৰাখিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ।